মানে হেৰি কৰিছে আমাৰ ল'ৰা ছোৱালীবিলাকে চবে কষ্ট পাইছে ৰাতিপুৱা খালি চাহ একাপ খাই পেলাই স্কুললৈ যাব লগা অৱস্থা হৈ গৈছে সিহঁতে কিমান কষ্ট পাইছে সদায় পেলাই মানুহে ল'ৰা ছোৱালীয়ে ৰুটি খাই খাই থাকিব পাৰে নেকি আৰু এতিয়া তেখেতে কোৰ্টত মানে ছাপ্লাই অফিচত তেখেতে অকণমান ব্ৰেইনটো এফেক্ট বুলি পৰিচিত হৈছে আজি মই কোৰ্টলৈ গৈ গম পাই আহিছোঁ কথাটো আৰু তেখেতে কি কয় কোনো মানুহক যদি বিচাৰে কণ্ট্ৰোলৰ যিখন মানে নতুন হেৰি কাৰ্ড লিষ্ট সেই লিষ্টখনৰ কোড নাম্বাৰ এজন মানুহক নিদিয়ে চব পুৰণা লিষ্টখন দি পঠায় তাৰ ফলত গৈ আমি কোৰ্টত লাজ পাব লাগে এনেকুৱা ব্যৱহাৰ কৰিছে আৰু হা কৰয়নী হেঙুলি চুক হয় এজেণ্ট হৈছে চম্পক বৰা ডিফলু সমবায় সমিতি ডিফলু সমবায় মানুহৰ জড়িতৰ নিচিনাই লাগিছে কাৰণ আমি ডিফলু সমবায় সমিতিলৈও যাওঁ তেখেতসকলে যেনেকৈ কথাকেইটা কয় কিন্তু চম্পক বৰাৰ লগত একো কথা নিমিলে আগষ্ট মাহৰ চাউলে ৰাইজে পোৱা নাই এতিয়া আকৌ ছেপ্টেম্বৰ মাহ চলি আছে এতিয়া ছেপ্টেম্বৰ মাহ চাউলটো দিয়া নাই আগষ্টই দিয়া নাই ছেপ্টেম্বৰো নাই ৰাইজটো হাহাকাৰ ভুগিবই দুমাহৰ চাউল পোৱা নাই নাই পোৱা প্ৰতিমাহে চাউল কৰয়নী হেঙুলি চুক চম্পক বৰা মাহে মানে আমাৰ কণ্ট্ৰলৰ চাউলটো নাহে আৰু এতিয়া দুমাহৰ কি দিব কোনোবা মাহত এমাহৰ দিব কোনোবা মাহত 10 কেজি দিয়ে কোনোবা মাহত 5 কেজি দিব কাৰোবাক মন গ'লে নাম কাটি দিব দিয়ে এতিয়া 7 তাৰিখে ৰাতি চাউল আহিছে আজিলৈকে চাউল দিয়া নাই মানুহে মানে হাহাকাৰ তাৰ কাৰণে এইবাৰ নহয় কি প্ৰত্যেকবাৰ তেনেকুৱা কৰে মাহে মাহে চাউল নাপাওঁ আমি আৰু চব চাউল বেছি দিয়ে বস্তা গাড়ীত নিয়াও দেখো চাইকেলত ৰাতি আগষ্ট মাহৰ চাউল